হেল্ল' এভৰিৱান, আজি মই ভিডিঅ'টো পাকঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু আমি এতিয়া বনাবলৈ ৰেডি কৰি থৈছোঁ হাঁহ আৰু কোমোৰা আৰু হাঁহ আৰু কোমোৰা আমেজেই বেলেগ। আৰু আজি আমি হাঁহ আৰু কোমোৰা বনাম আৰু মোৰ সৈতে আছে মোৰ মা আৰু এইখিনি আমাৰ মাংস, হাঁহৰ মাংস, কোমোৰা গৰম হৈ আছে। এতিয়া তেলখিনি দি দিয়া। আৰু জুইত বনোৱা মাংসৰ সোৱাদেই বেলেগ আৰু সেইকাৰণে আমি জুই ব্যৱহাৰ কৰিম। আজি জুইত বনাম আৰু সেয়া ভিডিঅ'টো চাই যাব শেষলৈকে। ভাল লাগিলে লাইক কৰিব, কমেণ্ট। পিঁয়াজখিনি ৰেডি হৈ গ'ল। এতিয়া পিঁয়াজখিনি ৰঙচুৱা ৰংটো আহি গ'ল। তাৰপাছতে আমি হাঁহ মাংসখিনি, মেইন ইনগ্ৰিডিয়েণ্ট হাঁহ মাংসখিনি আমি ঢালি দিছোঁ। হাঁহ মাংসততো বহুত তেল হয়, সেইকাৰণে বহুত তেল ওলাইছে এতিয়া বহুত। সেই তেলখিনি হাঁহ মাংস এনেও তেলেই আৰু অকণমানৰ কাৰণে আমি ভাজিবলৈ আৰু অকণমানৰ কাৰণে আমি জুইত থৈ দিম। আৰু তাৰপিছত আমাৰ কোমোৰাখিনি মিট মছলা দিয়া নাছিলোঁ আৰু মই মিট মছলা এতিয়া দি দিছোঁ। হাঁহ মাংসখিনি পমি গৈছে, সেইকাৰণে আমি এতিয়া বেছি আৰু থ'ব নোৱাৰিম। তাত কোমোৰাখিনি ধুনীয়াকৈ দি দিম। কোমোৰাখিনি মিলাই লোৱা হৈ গ'ল আৰু এতিয়া আমি কোমোৰাখিনি সিজিবৰ বাবে 10 মিনিটৰ বাবে আকৌ ঢাকনাখন মাৰি 10 মিনিটৰ বাবে সিজিবলৈ দিম। মাজে মাজে হাতখিনি লৰাই থাকিব লাগিব। আৰু অকণমান হালধি দি দিওঁ ন, বেছি দি দিওঁ হালধি বগা লিচু। আমাৰ চব্জি ৰেডি হৈ গ'ল এতিয়া। মই বাছি দিওঁ ইয়াৰ পৰা।